সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বা অসমতো কোভিড-19 এইটো ফ'ৰ্থ ফেজ বুলি আমি ক'ব পাৰোঁ কাৰণ থাৰ্ড ফেজ অলৰেডি অভাৰ হৈছে নতুন যেহেতু আৰম্ভ হৈছে দুই এটা ৰিপৰ্ট কৰিছে গতিকে আমি বিটিআৰ আমি প্ৰস্তুত হৈ আছো কোভিড ফ'ৰ্থ ফেজ মেনেজ কৰাৰ কাৰণে আৰু তাত আমাৰ টোটেল বেড আছে বেডৰ সংখ্যা হৈছে আমাৰ টোটেল বিটিআৰত 1696টা আমাৰ বেড আছে জেনাৰেল বেড আৰু তাৰোপৰি আমি আইসিইউ বেড আমাৰ 85 আছে আৰু আমাৰ সেইখিনি আমাৰ ষ্ট্ৰেন আৰু প্ৰত্যেক ডিস্ট্ৰিক্ট হস্পিটেলবিলাকত আমাৰ অলৰেডি অক্সিজেন প্লেন আমি অলৰেডি এক্টিভ ফাংচনেল কৰি ৰাখিছোঁ যিকোনো মুহূৰ্তত যদি অক্সিজেন প্ৰয়োজন হ'লেও পেচেণ্টক আমি অক্সিজেন দিব পাৰোঁ কাৰণ আগৰ সমস্যাবিলাকত দেখা যায় বহুত অক্সিজেন স্যাচুৰেশ্যন কম হৈ অহাৰ কাৰণে অক্সিজেন দিব লগা হয় আৰু অক্সিজেন ক্ৰাইচিছ হয় যেহেতু আমাৰ প্ৰত্যেক ডিস্ট্ৰিক্ট হস্পিটেলবিলাকতে অক্সিজেন জেনেৰেশ্যন প্লেন অলৰেডি কৰা হৈছে গতিকে মই আশা কৰোঁ যে এইবাৰ আমাৰ যিটো ফেজ আৰম্ভ হ'ব যদি হয় আমাৰ আমি তাৰ এগেইনষ্ট সময় ভালকৈ যুদ্ধ কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বা অসমতো কোভিড-19 এইটো ফ'ৰ্থ ফেজ বুলি আমি ক'ব পাৰোঁ কাৰণ থাৰ্ড ফেজ অলৰেডি অভাৰ হৈছে নতুন যেহেতু আৰম্ভ হৈছে দুই এটা ৰিপৰ্ট কৰিছে গতিকে আমি বিটিআৰ আমি প্ৰস্তুত হৈ আছো কোভিড ফ'ৰ্থ ফেজ মেনেজ কৰাৰ কাৰণে আৰু তাত আমাৰ টোটেল বেড আছে বেডৰ সংখ্যা হৈছে আমাৰ টোটেল বিটিআৰত 1696টা আমাৰ বেড আছে জেনাৰেল বেড আৰু তাৰোপৰি আমি আইসিইউ বেড আমাৰ 85 আছে আৰু আমাৰ সেইখিনি আমাৰ ষ্ট্ৰেন আৰু প্ৰত্যেক ডিস্ট্ৰিক্ট হস্পিটেলবিলাকত আমাৰ অলৰেডি অক্সিজেন প্লেন আমি অলৰেডি এক্টিভ ফাংচনেল কৰি ৰাখিছোঁ যিকোনো মুহূৰ্তত যদি অক্সিজেন প্ৰয়োজন হ'লেও পেচেণ্টক আমি অক্সিজেন দিব পাৰোঁ কাৰণ আগৰ সমস্যাবিলাকত দেখা যায় বহুত অক্সিজেন স্যাচুৰেশ্যন কম হৈ অহাৰ কাৰণে অক্সিজেন দিব লগা হয় আৰু অক্সিজেন ক্ৰাইচিছ হয় যেহেতু আমাৰ প্ৰত্যেক ডিস্ট্ৰিক্ট হস্পিটেলবিলাকতে অক্সিজেন জেনেৰেশ্যন প্লেন অলৰেডি কৰা হৈছে গতিকে মই আশা কৰোঁ যে এইবাৰ আমাৰ যিটো ফেজ আৰম্ভ হ'ব যদি হয় আমাৰ আমি তাৰ এগেইনষ্ট সময় ভালকৈ যুদ্ধ কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বা অসমতো কোভিড-19 এইটো ফ'ৰ্থ ফেজ বুলি আমি ক'ব পাৰোঁ কাৰণ থাৰ্ড ফেজ অলৰেডি অভাৰ হৈছে নতুন যেহেতু আৰম্ভ হৈছে দুই এটা ৰিপৰ্ট কৰিছে গতিকে আমি বিটিআৰ আমি প্ৰস্তুত হৈ আছো কোভিড ফ'ৰ্থ ফেজ মেনেজ কৰাৰ কাৰণে আৰু তাত আমাৰ টোটেল বেড আছে বেডৰ সংখ্যা হৈছে আমাৰ টোটেল বিটিআৰত 1696টা আমাৰ বেড আছে জেনাৰেল বেড আৰু তাৰোপৰি আমি আইসিইউ বেড আমাৰ 85 আছে আৰু আমাৰ সেইখিনি আমাৰ ষ্ট্ৰেন আৰু প্ৰত্যেক ডিস্ট্ৰিক্ট হস্পিটেলবিলাকত আমাৰ অলৰেডি অক্সিজেন প্লেন আমি অলৰেডি এক্টিভ ফাংচনেল কৰি ৰাখিছোঁ যিকোনো মুহূৰ্তত যদি অক্সিজেন প্ৰয়োজন হ'লেও পেচেণ্টক আমি অক্সিজেন দিব পাৰোঁ কাৰণ আগৰ সমস্যাবিলাকত দেখা যায় বহুত অক্সিজেন স্যাচুৰেশ্যন কম হৈ অহাৰ কাৰণে অক্সিজেন দিব লগা হয় আৰু অক্সিজেন ক্ৰাইচিছ হয় যেহেতু আমাৰ প্ৰত্যেক ডিস্ট্ৰিক্ট হস্পিটেলবিলাকতে অক্সিজেন জেনেৰেশ্যন প্লেন অলৰেডি কৰা হৈছে গতিকে মই আশা কৰোঁ যে এইবাৰ আমাৰ যিটো ফেজ আৰম্ভ হ'ব যদি হয় আমাৰ আমি তাৰ এগেইনষ্ট সময় ভালকৈ যুদ্ধ কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ